নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই বনাবলৈ লৈছোঁ পাপৰি চাট। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত দেখিছে মই লৈছোঁ ৰেডিমেড ফুচকা আৰু ইয়াত ঘৰতে বনাইছোঁ চাউলৰ পাপৰ আৰু ইয়াত লৈছোঁ সৰু সৰুকৈ কটা বিলাহী টুকুৰা, চাট মছলা, ভুজিয়া, জলকীয়া আৰু সৰুকৈ কটা পিঁয়াজ আৰু অকণমান জলকীয়া গুড়ি আৰু লগত লৈছোঁ টমেটো চচ, অলপমান দৈ আৰু বইল কৰা আলু। তো বোলো ষ্টাৰ্ট কৰোঁ বনাবলৈ। ইয়াত দেখিছে মই পাপৰিবিলাক ভাঙি লৈছোঁ সৰু সৰুকৈ। যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে আৰু ভাল লাগে তেনেহ'লে লাইক এটা কৰি দিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে দেখি, আৰু আপোনালোকে খায়ো চাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কিনাৰৰ বেল আইকনটো দবাবলৈ নাপাহৰিব যদি মোৰ চেনেলটো নতুনকৈ আহিছে। ইয়াত দেখিছে মোৰ পাপৰিবিলাক ভাঙা হৈ গ'ল। যিহেতু মই এয়া এজনলৈ বনাই দেখাইছোঁ, তাতে মই অলপ দিছোঁ আলু বইল কৰা, লগত দিম অলপমান বিলাহী টুকুৰা আৰু দিম সৰু সৰুকৈ কাটি থোৱা পিঁয়াজৰ টুকুৰা আৰু অলপমান জলকীয়া, যিহেতু মই জলকীয়া কমকৈ খাওঁ অলপমান দিছোঁ, লগতে ধুনীয়া দেখিবলৈ জলকীয়া গুড়ি অকণমানো দিছোঁ আৰু দিম চাট মছলা, চব কম কমকৈ দিছোঁ যিহেতু এজন মানুহৰ কাৰণে বনাই দেখাইছোঁ আপোনালোকক। তাৰপিছত ইয়াত দিম মই প্ৰায় 1-1.5 চামুচমান জোখৰ দৈ আৰু লগত দিম টমেটো চচ অলপমান, তেতিয়া খাই বেছি ধুনীয়া লাগিব। আৰু এয়া ঘৰতে বনোৱা পদিনা চাটনি। তো আপোনালোকে বনাই খাই চাব, কেনেকুৱা লাগে মোক জনাবলৈ নাপাহৰিব কমেণ্ট কৰি। থেংক ইউ।